নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন চাদৰ গুঠিলোঁ। মোৰ তাত দুখন চাদৰ অৰ্ডাৰ আহিছিলে, এইখন আৰু এইখন। চ' মই এখন চাদৰ গুঠা নাই আৰু এইখন চাদৰ গুঠি কমপ্লিট কৰিছোঁ। আৰু এইখন চাদৰ মই কাইলৈ গুঠা ষ্টাৰ্ট কৰিম। তাৰে আগতে ভাবিলোঁ এটা আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি। মই এইখন চাদৰ গুঠা কমপ্লিট কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যদি মই চাদৰ গুঠা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায় আৰু মোৰ নেক্সট ভিডিঅ'টো আপোনালোকে চাই আপোনালোকৰ অলপ সহায় কৰিব পাৰিলে মোৰ ভাল লাগিব। আৰু মই কেনেকৈ গুঠোঁ আপোনালোকে চাব পাৰিব। এই চাদৰখন মই কালি গুঠিম আৰু কালি গুঠি পেলাই আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সোনকালে। এই ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মোৰ গুঠাওঁতে কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। ভাল হৈছে বেয়া হৈছে আপোনালোকে যেনেকুৱা পায় মোক তেনেকৈ ক'ব। কাৰণ যদি মোৰ কিবা ভুল হৈছে আপোনালোকৰ পৰা মই কিবা এটা শিকিব পাৰিলে মোৰো ভাল হ'ব আৰু মই শিকাব পাৰিলে আপোনালোকৰ কাৰণেও ভাল হ'ব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব।